নমস্কাৰ মই ডক্টৰ সামিউল হাছান হুছেইন জিএনআৰসি হস্পিটেলৰ শিশু বিশেষজ্ঞ আপোনালোক সকলোকে হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰথমতে আৰু যেহেতু হোলী গল আৰু হোলীৰ পিছত আমাৰ শিশুবিলাকে হোলী খেলি বহুত ভাল পায় আৰু আমি জানো যে হোলীৰ বিভিন্ন ধৰণৰ প্ৰকাৰৰ ৰং বা ফাকুৱা থাকে কিছুমান অৰ্গেনিক কিছুমান অলপমান আৰ্টিফিচিয়েল যিবোৰ থাকে গতিকে এইবিলাকে শৰীৰত বিভিন্ন ধৰণৰ মানে বেমাৰ বা সাইড ইফেক্ট কৰিব পাৰে সেই বিষয়ে এজ এ পিতৃ মাতৃ হিচাপে আমি কিছুমান তথ্য জানি ল'লে আমি শিশুক ভালকে মানে কেয়াৰ ল'ব পাৰিম। এক নম্বৰ কথা হ'ল কি চকুত সোমাব পাৰে গতিকে আপুনি যেতিয়া মানে এতিয়া চকুটো অলপ চাব যে কিবা ভিতৰত সোমাই গৈছে নেকি যদি চকু ৰঙা হৈছে বা চকু খজুৱতি হৈছে তেনেহ'লে ইমিডিয়েটলি আপোনালোকে এতিয়া মানে চকু ৰোগ বিশেষজ্ঞ বা শিশু ৰোগ বিশেষজ্ঞক এবাৰ দেখুৱাই ল'ব যদি চকুত কিবা হৈছে কাৰণ চকুটো আমাৰ শৰীৰৰ এটা বহুত ইম্পৰ্টেণ্ট মানে অংগ হয়। 2 নম্বৰ হ'ল স্কিন মানে বিভিন্ন ধৰণৰ বিশেষকৈ যদি অৰ্গেনিক নহয় ৰংবিলাক বা আৰ্টিফিচিয়েল যিবোৰ কেমিকেলেৰে যিবোৰ ৰং তৈয়াৰ কৰা হয় এইবোৰ শিশুৰ স্কিনৰ কাৰণে মানে ভাল নহয়। তো স্কিনত বিভিন্ন ধৰণৰ হ'ব পাৰে ধৰক ৰেছ হ'ব পাৰে এলাৰ্জিক ৰিয়েকশ্যন হ'ব পাৰে বা কেতিয়াবা ইৰিটেশ্যন হৈ পেলাই ৰঙা পৰি যাব পাৰে বা কিছুমান বুৰবুৰণি উঠিব পাৰে যদি স্কিনত তেনেকুৱা কিবা হৈছে তেনেহ'লে প্ৰথমে ভালকৈ মানে ৰংটো যদি লাগি আছে তেনেহ'লে ভালকৈ গা ধুৱাই দিব আৰু কিছুমান ঘৰতে ব্যৱহাৰ কৰিব পৰা মইশ্চাৰাইজাৰ অইল যদি আছে বা মইশ্চাৰাইজাৰ ক্ৰীম যদি আছে ব্যৱহাৰ কৰিব পাৰে বা ঘৰত থকা নাৰিকল তেল সেনেকুৱা ধৰণৰ বস্তু ব্যৱহাৰ কৰিব পাৰে আৰু যদি বেছি হৈছে তেনেহ'লে আপোনালোকে নিশ্চয় শিশু ৰোগ বিশেষজ্ঞ নাইবা মানে স্কিনৰ বিশেষজ্ঞক আপোনালোকে এবাৰ পৰামৰ্শ লৈ লোৱাটো অতি দৰকাৰী। তাৰ উপৰিও জাষ্ট আফটাৰ মানে যিটো হোলী ফাকুৱা খেলাৰ পিছত কি হয় পানীৰে বহুত খেলা দেখা যায় গতিকে পানীৰ কাৰণে শিশুটিৰ চৰ্দি হ'ব পাৰে চৰ্দি বা জ্বৰ হ'ব পাৰে নাইবা কেতিয়াবা উশাহ লওঁতে কষ্ট হ'ব পাৰে বা কাহ হ'ব পাৰে গতিকে এইবোৰ চিমটমো আপোনালোকে লক্ষ্য ৰাখিব লাগিব আৰু আশা কৰিছোঁ যে আপোনালোকে সকলোৱে এনজয় কৰিছে হোলীত আৰু আশা কৰিছোঁ যে একো ধৰণৰ ছাইড ইফেক্ট হোৱা নাই আৰু যদিও হৈছে সেইটো কাৰণে একো ভয় খাব নালাগে এইটো এটা সাধাৰণ প্ৰব্লেম আৰু আপোনালোকৰ মানে ওচৰত যিটো প্ৰাইমেৰী হেল্থ চেণ্টাৰ আছে বা হস্পিটেল আছে তাতে গৈ পেলাই আপোনালোকে পৰামৰ্শ ল'লে এইখিনি মই ভাবোঁ যে অতি সহজে মানে পৰিত্ৰাণ পাব। গতিকে আকৌ এবাৰ হোলীৰ শুভেচ্ছা জ্ঞাপন কৰি আজিৰ এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।